প্ৰথম শিশু উপন্যাসখনৰ নাম কি? দীনবন্ধু, পাতালপুৰী, ল'ৰা বন্ধু, দানৱ। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পাতালপুৰী। এইখন হ'ল প্ৰথমখন শিশু উপন্যাস। নেক্সট কুৱেশ্যন আছে নামঘোষাৰ ৰচক কোন? নামঘোষা কোনে ৰচনা কৰিছিল? একেবাৰে সহজ প্ৰশ্ন। শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল নামঘোষা। পিছতে আছে অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শৰৎ চন্দ্ৰ গোস্বামী আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সাধাৰণ সম্পাদক। পিছতে আছে অসমীয়া চুটি গল্পৰ জনক কোন? প্ৰথম অসমীয়া চুটি গল্পৰ জনক কোন? অপশ্যন এ হ'ব শুদ্ধ লক্ষ্মীনাথ বেজবৰুৱা। তেখেত আছিল প্ৰথম অসমীয়া চুটি গল্পৰ জনক। তাৰপিছৰ প্ৰশ্ন আছে প্ৰথম অসমীয়া প্ৰকাশিত অভিধান কোনখন? আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অসমীয়া আৰু ইংৰাজী অভিধান। প্ৰথম অসমীয়া প্ৰকাশিত অভিধান আছিল এইখন। তাৰপিছত আছে প্ৰথম অসমীয়া বাৰ্তালোচনী কোনখন? বাৰ্তালোচনী প্ৰথম অসমীয়া কোনখন? এইখন হ'ল অৰুণোদয়। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। অৰুণোদয় হ'ল প্ৰথম অসমীয়া আলোচনী বা বাৰ্তালোচনী বুলি কোৱা হয়। তাৰপিছত আছে 2014 চনত কোনে শংকৰদেৱ বঁটা লাভ কৰিছিল? ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কনক সেন ডেকা। 2014 চনত তেওঁ শংকৰদেৱ বঁটা লাভ কৰিছিল। তাৰপিছতে আছে জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? 4টা অপশ্যন দিয়া হৈ আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকী কাকতৰ প্ৰথম সম্পাদক। তাৰপিছতে আছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ। অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ মোৰ জীৱন সোঁৱৰণ। তাৰপিছৰ প্ৰশ্ন আছে অৰুণোদয়ৰ সম্পাদক মানে প্ৰথম সম্পাদক কোন আছিল? কনক শৰ্মা, দীননাথ বেজবৰুৱা, আনন্দৰাম বৰুৱা, ডাক্তৰ নাথান ব্ৰাউন। কোন আছিল? অপশ্যন ডি হ'ব শুদ্ধ খ্ৰীষ্টিয়ান মিছনেৰী ডাক্তৰ নাথান ব্ৰাউন আছিল অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদক। পিছৰ প্ৰশ্ন আছে মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাম সৰস্বতীয়ে মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিল। তাৰ প্ৰশ্নটো কি আছে অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল? ৰাম সৰস্বতী, শংকৰদেৱ, লক্ষীধৰ শৰ্মা, মাধৱ কন্দলী। ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মাধৱ কন্দলী। অসমীয়া ভাষাত তেখেতে ৰামায়ণ ৰচনা কৰিছিল। তাৰ পাছৰ প্ৰশ্ন আছে পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থাকাৰ কোন? লীনা শৰ্মা, ডক্টৰ হীৰেণ গোহাঁই, সত্যনাথ বৰা, হোমেন বৰগোহাঁই। কোন? অপশ্যন ডি হ'ব শুদ্ধ হোমেন বৰগোহাঁই হ'ল পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থাকাৰ। নেক্সট কুৱেশ্যন আছে কোনে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অতুল চন্দ্ৰ হাজৰিকাই ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল। লুইত কোঁৱৰ বুলি কাক কোৱা হয়? লুইত কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰুদ্ৰ বৰুৱা। ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি কোৱা হয়। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ধৰ্মপুস্তক। ধৰ্মপুস্তক হৈছে প্ৰথম অসমীয়া ছপা পুথি। হৰ্ষচৰিত কাৰ ৰচনা? হৰ্ষচৰিত কাৰ ৰচনা সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাণভট্ট। বাণভট্টই হৰ্ষচৰিত ৰচনা কৰিছিল। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে জ্ঞানমালিনীৰ কবি বুলি কাক জনা যায়? জ্ঞানমালিনীৰ কবি বুলি কাক কোৱা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মফিজুদ্দিন আহমদ হাজৰিকা। মফিজুদ্দিন আহমেদ হাজৰিকাক জ্ঞানমালিনীৰ কবি হিচাপে জনা যায়। এতিয়া চৰাইৰ বাওধান খাই ছবিখনৰ পৰিচালক কোন? হালধীয়া চৰাইৰ বাওধান খাই ছবিখনৰ পৰিচালক কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জাহ্নু বৰুৱা। জাহ্নু বৰুৱা হৈছে হালধীয়া চৰাইৰ বাওধান খাই ছবিখনৰ পৰিচালক। এতিয়া তাৰ পিছৰ কুৱেশ্যনটো সুধিছে আলি আই লৃগাং কোন মাহত পতা হয়? আলি আই লৃগাং কোন মাহত পতা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফাগুন মাহত। ফাগুন মাহৰ মনত ৰাখিব ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি আই লৃগাং পতা হয়। অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল?
অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱা আছিল অসম সাহিত্য সভাৰ তেখেত দ্বিতীয়জন সভাপতি আৰু দ্বিতীয়খন সভা অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ গোৱালপাৰাত 1918 চনত। তাৰ পিছৰ কুৱেশ্যন দিলে। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে পঞ্জাৱ কেশৰী কোন বুলি কাক কোৱা হয়। পঞ্জাৱ কেশৰী বুলি কাক কোৱা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লালা লাজপত ৰায়। লালা লাজপত ৰায়ক পঞ্জাৱ কেশৰী বুলি কোৱা হয়।